মোৰ মৰমৰ বন্ধুসকল, আজি আহিলোঁ হাউলি মোহনপুৰত। সাপ এটা ওলাই আছে দাদাহঁতৰ ঘৰৰ ভিতৰত। তাকে দাদাই মোক ফোন কৰি মাতিলে। সাপটো ধৰিব পৰাৰ পূৰাই চেষ্টা কৰিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজি কাম কৰি লাগি আছে, এতিয়া আমাক কল্পৰে কাম কৰি আছে। এইটো ঘৰৰ ভিতৰতে সাপ এটা আছে, এতিয়া আমি ওলাব পৰা নাই। এই ভাইয়া আজি জুই লাঠি লৈ আহিছিল। সাপ কিন্তু নামাৰে, এনেই লৈ আহিছে আৰু এইটো বহুত চেষ্টা কৰি আছো আমি। বহুত চেষ্টা কৰি আছো সাপডালৰ কাৰণে। হয়, ধৰিব লাগিব হয়নে নহয় এটা? হয়, আধা ঘণ্টাৰ বেছি হ'ল। হয়, আমি চেষ্টা কৰি আছো, এতিয়া বিচাৰি আছো। হয়, এই বিছনাৰ তলত থাকিব পাৰি। আমি পুৰা চেষ্টা কৰি আছো বাৰু। বাবা বাবা কল্প এইয়া আজি দৰ্শক এইয়া লাইট দিলা। সাপডালৰ অভিযান চলি আছে, বৰ্তমান পোৱা নাই। এইখিনি জেগাতে থকা বুলি কৈছে দাদাহঁতে। হা, সাপডাল বোলে ডাঙৰে বুলি কৈছে। পাম না কল্প? নিশ্চয় হা, নিশ্চয় নিশ্চয়। ঐ সাপডাল পাম না নাপাম? এই আজি দৰ্শক সেইলা সাপ ধৰ বহুত ডাঙৰ। যাম আহিম নিশ্চয় আহিম। তই সাপ চাবি, ধৰিবি নে চাবি? দাদা সলকৈ দেখ। এই দাদাই আজি কাম কৰা লাগি গ'ল। নাই এই আমাৰ ঘৰৰ এই আমাৰ ওস্তাদ কাম কৰি আছে। কোনখিনি জেগাত আছে আছে সাপ আছে, সাপ পামে। এইখিনি জেগাতে থকা বুলি কৈছে দাদাহঁতে। চাই আছো ঐ বগা থামবোৰ ইয়াতে আছে। ঐ বগা এইটো গাটা, এইটো গাটা সাপ ধৰিবই লাগিব আজি। ঐ এটা বস্তু কাটা এইটো, এইটো গাটা এইটো লৰু ঘৰে দিছোঁ মই। এইটো কি হৈছে দাদা? এইটো গাঁতাতে সোমাইছে বুলি কৈ আছে। হয় হয় হয়, সাপটো পালি ভাল লাগব আজি, বহুত ভাল লাগব। আমাৰো ভাল লাগব, দাদাহঁতৰ শান্তি হ'ব। ইফালে আছে মটৰ পানী বহুত জটিল হ'ব আৰু এইটো গাটা দেখিছেনে? কৰিছে ধন এইটো গাঁততে সোমাইছিল। ওপৰত উঠি যাৱা নাই, এইখিনিতে মাথাটো ওলাই গৈছিল। এইখিনিতে নাই মাথাটো কোনখিনিতে ওলাইছিল? এতিয়া ভাঙব নোৱাৰো নহয়। হয় এইটোৱে হ'ব, এইখিনিতে থকা বুলি কৈছে। সেইটোৱে গাটা অকল চাওক। গাঁতত কিয় নাহে জানা? এন্দুৰ গাঁত বহুত ভাল হৈ থাকিব আৰু ইয়াতে থকা বুলি কৈছে দাদা এটা। চাই আছোঁ সেইটো গাটা ফুটি ফুল ওলাব কিন্তু। গাঁতা মূৰ আছে গাঁতা টাকাটা চাই আছোঁ ভম কেনে খবৰ? সাপ চাবি নে নাচাই? হা
এটা মানুহ টেনশ্যনতে বহি আছে এইলা Puxa na peça, peça de campani. এই ভাই ঘৰত ওলাম এতিয়া Bye bye. Ma khaju koribo. সাপটো পালি আমাক ফোন মাৰবি আমি আৰু নিশ্চয় আহিম Hoy hoy, ঠিক আছে. দাসে ইমান দিব 2 ঘণ্টা মানে হ'ল আমি সাপ বিচাৰি থাকি বহুত কষ্ট কৰিলোঁ তাৰপিছত আপোনালোকক বাৰু খবৰ কৰিম নেক্সট বাৰ পালে বাৰু কিবা এটা ইনফৰমেশ্যন পালে ক'ম আৰু ঠিক আছে হ'ব দিয়া